আজি মই আপোনালোকৰ ওচৰত এখন মেখেলা চিলাই দেখাম বুলি লৈছোঁ ঘৰতেনো কেনেকৈ মেখেলা এখন চিলাই ল'ব পাৰি সেইটোকে দেখাম আৰু যিসকল শিকাৰু তেওঁলোকৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ দেই জনাসকলেতো জানেই মেখেলাখন চিলাবনো কি কথা তথাপিতো একে ৰঙৰ কাপোৰ এটা আনিছোঁ মই এইটো মেখেলাখনৰ ৰঙত মিলাই পেলাই কাপোৰটো আনিছোঁ এই কাপোৰটো এতিয়া মই সমানকৈ কাটি ল'ম মই মানে ফলছতকৈ এই ধানৰ পৰা কাপোৰটো আনি পেলাই মেখেলাত লগাইহে ভাল পাওঁ সেইকাৰণে ধানৰ কাপোৰ এটা আনিছোঁ আনি এই আধা মিটাৰ কাপোৰ আনিছোঁ আনি পেলাই এইটো মই মেখেলাখনত এতিয়া লগাম লগোৱাটো আপোনালোকে চাব কেনেকৈ লগাম প্ৰথমতে এই কাপোৰটো সমানে মই কাটি ল'ম সমানে কাটি লৈছোঁ এতিয়া সমানে কাটি লোৱাৰ পিছত মই মেখেলাখনত এইটো কাপোৰ লগাম চাব কাপোৰটো এতিয়া মই মেখেলাখন চিধা কৰি ল'লোঁ চিধা কৰি লোৱাৰ পিছত কাপোৰটো একদম চিধাকৈ লৈছোঁ ইয়াত দেখিছে নহয় কাপোৰখন মেখেলাখনো মোৰ চিধা হৈছে আৰু এইটো কাপোৰটো মই লগাই লৈছোঁ চিধাকৈ সমান কৰি লৈছোঁ লৈ পেলাই এতিয়া এইটো ইয়াত চিলাইছোঁ চিলাই লৈছোঁ মূৰলৈকে ইয়াৰ পৰা লুহি চিলাই পেলাই মূৰটো এইখিনিতে মূৰলৈকে পালোঁ এতিয়া মই কি কৰিম এতিয়া মই এই যে বাঢ়ি আছিলে যি টুকুৰা কাপোৰ বাঢ়িছে সেই কাপোৰ টুকুৰা মই এতিয়া এই টুকুৰা কাটি ল'ম কাটি লৈ তাৰপিছত এই তলত মানে এটা চিলাই মাৰি দিম একেবাৰে তলত দেই একেবাৰে তলত আপুনি চিলাই এটা মাৰি দিব তেতিয়াহ'লে কেতিয়াও মানে মেখেলাত এই কাপোৰটো কোচ নাখায় সেইকাৰণে আমি এই তলত চিলাইটো মাৰি ল'ব লাগে তলত চিলাইটো মই মাৰি ল'লোঁ এই টুকুৰা কাপোৰটো কাটি ল'ম এই বাঢ়ি থকা কাপোৰখিনি সেয়া কাটি ল'লোঁ এইটো কাটি লোৱাৰ পিছত এতিয়া মই কি কৰিম মেখেলাখন এতিয়া উল্টা চাইডে ল'ম উল্টা চাইডে লৈ পেলাই ওপৰৰ চিলাইটো মাৰিম উল্টা কৰি লৈ পেলাই এতিয়া মই ওপৰৰ চিলাইটো মাৰিম ওপৰৰ চিলাইটো মাৰি ল'ম তাৰপিছত ওপৰৰ চিলাইটো মৰাৰ পিছত ওপৰৰ চিলাই মাৰিছোঁ এতিয়া ইয়াৰ ওপৰৰ চিলাইটো মাৰিম সেই তেতিয়াও মানে মেখেলা কাপোৰটো একদম চিধা কৰি ল'ব লাগে সেইটো চিধা কৰি লৈ পেলাই কাপোৰটো উল্টাকৈ ওপৰৰ চিলাইটো ওপৰৰ ফালে মাৰি দিম চিলাইটো একো দিগদাৰ নাই একদম ভালকৈ কৰিলে একো দিগদাৰ নহয় বেছি টাইমো নালাগে মেখেলা এখন চিলাবলৈ কিনো ঘৰতে আমি চিলাই লোৱাটো ভাল যিখিনি কাম জানো আমি নিজে কৰি ল'ব লাগে সেইকাৰণে ওপৰৰ চিলাইটো এনেকৈ কাপোৰখন খালি চিধা কৰি থ'ব লাগে কোচ খাবলৈ দিব নালাগে এয়া দেখিছেনে কিমান ধুনীয়াকৈ একেবাৰে কোচ নাই খোৱা ফিটিঙত আহি গৈছে এতিয়া এইটো আগ চিলাই হৈ গ'ল এই দুইফালে চিলাই তলে ওপৰে দুইখিনি চিলালোঁ চিলোৱাৰ পিছত মেখেলাখন মই এতিয়া চিধা কৰি ল'ম চিধা কৰি দুইটা মূৰ সমান কৰি ল'ম দেই মেখেলাখনৰ দুইটা মূৰ সমান কৰি ল'ম এয়া কোচ নাই খোৱা দেখিছে অকণো কোচ খোৱা নাই এতিয়া চিধা কৰি মেখেলাখন মই মূৰ দুটা মেখেলাখনৰ চিধা চাইডে একদম কিনাৰে এটা দীঘলকৈ চিলাই মাৰি দিব লাগে এইটো মাৰিলে কি হয় জানেনে আপোনালোকৰ মেখেলাখনৰ সূতা কেতিয়াও নোলায় আৰু মেখেলাখন মানে আপুনি সুন্দৰকৈ পিন্ধিব পাৰিব তাত ক'তো সূতা ওলোৱা চান্স নাথাকে এইফালে একদম কিনাৰে মাৰিব কিন্তু একদম কিনাৰৰ ফালে মাৰিব আকৌ পিছত এটা আকৌ মাৰিব লাগিব চিলাই একদম কিনাৰে মই এয়া মাৰি গৈছোঁ এই কিনাৰে মাৰি গৈছোঁ ইয়াৰ পিছত মেখেলাখন মই ওলোটা কৰিম ইয়াৰ পিছত মই মেখেলাখন
উল্টাই ল'ম উল্টাই লৈ পেলাই এয়া এই উল্টা ছাইডত এতিয়া চিলাইটো মাৰিম এতিয়া উল্টা ছাইডত এটা চিলাই মাৰি দিম চাব দেখিছেনে কি ধুনীয়া হৈছে একদম এইফালে কোনোফালে ধৰিব নোৱাৰিব আপোনাৰ চিলাইটো কোনফালে আছে এতিয়া এই উল্টা ছাইডে মই এটা চিলাই মাৰি দিম উল্টা ছাইডে চিলাইটো মাৰি দিলে আৰু হৈয়ে গ'ল আৰু মেখেলাখন বেছি টাইম নালাগে এয়া দেখিবলৈও ভাল লাগিলে ঘৰতে চিলাই ল'লোঁ মেখেলা এয়া এইটো উল্টা ছাইডত মাৰি দিলোঁ এতিয়া এয়া চিলাই এতিয়া খতমে হ'ব হৈছে আৰু এইটো এয়া চিধাকৈ গৈ আছে আৰু সেইটো এতিয়া শেষ হ'ব এনেকৈ শেষ হ'ব এতিয়া চিধাকৈ চিলাইছোঁ দেখিছেনে কিমান ধুনীয়াকৈ আহিছে এয়া দুইফালে একেই হৈ গৈছে এয়া এইফালে যেনেকৈ দেখিব আপুনি ইটো চাইডেও সেয়া এয়া দেখিছে কিমান ধুনীয়া হৈছে ইমান ধুনীয়া কোনোফালে মানে সূতা নোলায় এয়া আৰু মেখেলাবোৰত হেৰি হ'লে মানে সূতা ওলাই থাকিলে আকৌ সোনকালে বেয়া হয় ফাটি যায় আকৌ কিবা এটা হয় সেইকাৰণে সূতাখিনি নোলোৱাকৈ কৰিলে ভাল চিলাইটো আপুনি কোনফালে হেৰি কৰিছে ধৰিবই নোৱাৰিব মানে সূতা ওলোৱা কোনোদিন ভয় নাথাকে এতিয়া মোৰ মেখেলাখন চিলাই হৈ গৈছে এয়া ক'তো কোচ নোহোৱাকৈ ধুনীয়াকৈ হৈছে আপোনালোকেও চিলাই চাব চিলাই পেলাই মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱানো হৈছে ধন্যবাদ